আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জানিম যে যমৰ চাকি কিয় জ্বলাব লাগে। ধনতেৰছৰ দিনা সন্ধিয়া ঘৰৰ বাহিৰত মুখ্য দুৱাৰৰ ওচৰত চাকি জ্বলোৱাৰ নিয়ম আছে। এই নিয়মৰ পিছত এটা লোককথা আছে। সেই কথা অনুসৰি এসময়ত এজন হেম নামৰ ৰজা আছিল। ভগৱানৰ কৃপাত তেওঁৰ পুত্ৰপ্ৰাপ্ত হৈছিল। জ্যোতিষীসকলে যেতিয়া পুত্ৰৰ কুণ্ডলী বনালে তেতিয়া গম পালে যে পুত্ৰৰ যিদিনা বিয়া হ'ব তাৰ ঠিক 4 দিনৰ পিছতেই মৃত্যু হ'ব। ৰজাই সেই কথা গম পাই বহুত দুখ পালে আৰু ৰাজকুমাৰক এনেকুৱা জেগাত পঠিয়াই দিলে য'ত কোনো স্ত্ৰীৰ ছায়াও যাতে নপৰে। এদিন ভগৱানৰ কৃপাত সেইফালৰ পৰা এজনী ৰাজকুমাৰী পাৰ হওঁতে দুয়োজনে দুয়োজনক দেখি মোহিত হৈ গন্ধৰ্ব বিবাহ কৰি ল'লে। বিয়াৰ পিছত বিধিৰ বিধান সন্মুখত আহিল আৰু বিয়াৰ ঠিক 4 দিনৰ পিছত যমদূতে ৰাজকুমাৰৰ প্ৰাণ ল'বলৈ আহিল। যেতিয়া যমদূতে ৰাজকুমাৰৰ প্ৰাণ লৈ যাব লৈছিল তেতিয়া নতুন বিবাহিতা ৰাজকুমাৰৰ পত্নীৰ বিলাপ শুনি তেওঁৰ হৃদয়ত দুখ লাগিল। কিন্তু বিধিৰ অনুসৰি তেওঁ নিজৰ কৰ্ম কৰিবই লগা হ'ল। যমৰাজক যেতিয়া যমদূতে সেই কথা কৈ আছিলে তেতিয়া তেওঁলোকৰ মাজৰে এজনে যমদেৱতাক ক'লে যে যমৰাজ, এনেকুৱা একো উপায় নাইনে যাৰ জৰিয়তে মানুহে অকাল মৃত্যুৰ পৰা মুক্ত হ'ব পাৰে। যমৰাজে সেই কথা শুনি ক'লে, হে দূত, অকাল মৃত্যুটো কৰ্মৰ গতি হয়। ইয়াৰ পৰা মুক্তি পোৱাৰ সহজ এটা উপায় তোমালোকক কওঁ শুনা। কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী ৰাতি যিয়ে মোৰ নামত পূজা কৰি দীপমালা দক্ষিণ দিশত ৰাখে তেওঁৰ অকাল মৃত্যুৰ ভয় নাথাকে। এইটো কাৰণেই মানুহে সেইদিনা ঘৰৰ বাহিৰত দক্ষিণ দিশত চাকি জ্বলাই ৰাখে। এতিয়া জানো আহক যমৰ চাকি ৰখাৰ নিয়ম। যমৰ চাকি ঘৰৰ সকলো মানুহ ঘৰত অহাৰ পিছত খোৱা বোৱা কৰাৰ পিছত শুবৰ সময়ত জ্বলাব লাগে। এই চাকি জ্বলাবলৈ পুৰণা চাকিয়ে ব্যৱহাৰ কৰিব লাগে। তাত সৰিয়হৰ তেল ঢালি শলিতাৰে চাকি বনাই ল'ব লাগে। ঘৰৰ পৰা চাকি জ্বলাই আনি ঘৰৰ বাহিৰত দক্ষিণ দিশত মুখ কৰি নলাৰ কাষত ৰাখি দিব লাগে আৰু যমদেৱতাক প্ৰাৰ্থনা কৰিব যে প্ৰভু মোৰ ঘৰৰ পৰা ৰোগ ব্যাধি সকলো দূৰত ৰাখক। লগতে পানীও দিব আৰু সেই চাকিটো নোচোৱাকৈয়ে ঘৰলৈ গুচি আহিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।